আজি 20/5/2025 মঙ্গলবাৰে মাজবাটৰ বাপুজী ভৱন প্ৰাংগণত মাজবাটস্থিত বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত 39 নং 5 নৈ চেৰফাং সমষ্টিৰ বাহিৰৰ নতুন ভোটাৰ অন্তৰ্ভুক্তৰ প্ৰতিবাদত বিশাল জনগৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত বিজেপি UPPLৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ বিভিন্ন ছাত্ৰ সংগঠনৰ। BTR প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ এখন পত্ৰ এতিয়া তোলপাৰ লগাইছে বড়োভূমিত। পত্ৰত উল্লেখ কৰা মতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ 41খন গাঁৱৰ ভোটাৰসকলক নতুনকৈ BTRত অন্তৰ্ভুক্ত কৰা হ'ব। পত্ৰত উল্লেখ কৰা নিৰ্দেশনা অনুসৰি ভৌগোলিক পৰিসীমা তথা যোগাযোগৰ ক্ষেত্ৰত নিকটৱৰ্তী ৰৌতা আৰু 5 নৈ চেৰফাং পৰিষদীয় সমষ্টিতে নতুন ভোটাৰসকলক অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনাৰ আশংকাত ভুগিছে 5 নৈ চেৰফাং সমষ্টিৰ ৰাইজে। এই অসন্তুষ্টিৰ বাবেই আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে মাজবাটত। BTR চৰকাৰক 5 নৈ চেৰফাং পৰিষদীয় সমষ্টিত বাহিৰৰ ভোটাৰ অন্তৰ্ভুক্ত কৰি জনজাতীয় লোকৰ অধিকাৰ খৰ্ব নকৰিবলৈ BTR চৰকাৰক দাবী জনাই মাজবাটৰ আচ্ছা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বেংগলী ফেডাৰেশ্যন, হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ সংগঠনসকলে আৰু ইয়াৰ লগতে মাজবাটস্থিত বিভিন্ন ছাত্ৰ সংগঠনে মাজবাট ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ল'বৰ কাৰণে ঠিক কৰিম, প্ৰস্তুত কৰিম। কাৰণ চাওক, যি চৰকাৰে ইলেকশ্যনৰ সময়ত সম অধিকাৰৰ কথা কৈছিলে, সম উন্নয়নৰ কথা কৈছিলে, আজি 39 নং 5 নৈ চেৰফাং সমষ্টিৰ যিসকল অজনজাতীয় লোক আছে, এই অজনজাতীয় লোকক ৰাজনীতিকভাৱে ষড়যন্ত্ৰ কৰি তেওঁলোকক শেষ কৰিব বিচাৰি আছে বিজেপি চৰকাৰ আৰু UPL চৰকাৰ। আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে আমি অনাগত দিনতো ইয়াৰ প্ৰতিবাদ কৰিম, ইয়াতকৈ জংগী আন্দোলন কৰিম, য'ত নেকি আমাৰ এই যিটো দাবী, যেতিয়ালৈকে এই দাবীটো পূৰণ নহয় তথা নটিফিকেশ্যনটো প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে যিকোনো ৰাস্তা আমি হাতত ল'ব লাগে, আমি হাতত ল'বলৈ বাধ্য আছোঁ। ৰ'ড ব্লক কৰিব লাগিলে ৰ'ড ব্লকো কৰিম, ৰেলপথ অৱৰোধ কৰিব লাগিলে। হয়, আজি আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত আমি জনগৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। সেয়ে আজি যিটো আমি জনগৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ, বৰ্তমানৰ BJP চৰকাৰ আৰু UPPL চৰকাৰ যে নেকি যোৱা মে' মাহৰ 5 তাৰিখে যিটো নটিফিকেশ্যন জাৰি কৰিছিল, সেই নটিফিকেশ্যনত স্পষ্ট লিখা আছে যে শোণিতপুৰকে কৰি একদম গহপুৰলৈকে যি জনজাতীয় লোকক অন্তৰ্ভুক্ত কৰাৰ যি এটা প্ৰচেষ্টা চলাইছে UPPL চৰকাৰ আৰু BJP চৰকাৰে, সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। যেতিয়ালৈকে এই নটিফিকেশ্যনটো প্ৰত্যাহাৰ নকৰিব, তেতিয়ালৈকে মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিব। আজি আমি কথা হৈছে আজি যিটো গৰ্জন কাৰ্যসূচী, আপুনি ভাবি চাওকচোন, আমাক যেতিয়া ভোট বিচাৰি আহিছিলে তেতিয়া কেনেকৈ হাতে ভৰিয়ে ধৰিছিল। আজি নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আজি জনগৰ্জন নিচিনা কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে ছাত্ৰ সমাজ। আজি মাজবাটৰ যিমান ছাত্ৰ সংগঠন আছে একেলগে একগোট হৈ পেলাই মাজবাটৰ তাৰমানে যি 5 নৈ চেৰফাঙৰ মানে সমস্যা, এই সমস্যাটোৰ প্ৰতি সিহঁতে মাত মাতিব ওলাই আহিছে। আপোনালোকে চাইছে ইতিমধ্যে ইয়াত গৰ্জন কাৰ্যসূচীত আমাৰ ভগ্নী এজনীয়ে মূৰ ঘূৰাই পৰিব লগা হৈছে। তাৰমানে কিয়, আমি তেনেকুৱা আশা কৰিছিলোঁ, আমি যেতিয়া এটা চৰকাৰ গঠন কৰোঁ, আজি UPPL চৰকাৰক আমি হিয়া উজাৰি ভোট দিছিলোঁ, BJP চৰকাৰক হিয়া উজাৰি ভোট দিছিলোঁ, কিন্তু আমি এইবিলাক আশা কৰিছিলোঁ জানো আমাৰ ভনী এজনে মূৰ ঘূৰাই পৰক, ইয়াত কোনোবা বেমাৰ হওক, প্ৰেছাৰ হওক, বেমাৰ হৈ ইয়াত মৃত্যুৰ মুখত পৰক, আমি তেনেকুৱা ধৰণৰ কোনো আশা কৰা নাছিলোঁ। পৰিকল্পিতভাৱে কি হ'ল, এটা জনগোষ্ঠীক তাৰমানে বিশেষ এটা জনগোষ্ঠীক তেখেতসকলে কি দিব বিচাৰিছে, সাংবিধানিক ৰাইটছ আছে সেইটো দি থাকক, তাত ক'বলগীয়া নাই। কিন্তু অজনজাতীয়সকলকো তাৰমানে ইকুৱেল ষ্টেটাছ দিব লাগে, সমমৰ্যাদা দিব লাগে, ক্ষমতা দিব লাগে, অধিকাৰ দিব লাগে, মানে অৰ্থনৈতিকভাৱে তেখেতসকলক স্বাৱলম্বী কৰিবৰ কাৰণে তেখেতসকলৰ পৰিকল্পনা কি। আজি মানে ক'লে অলপ বেয়া শুনায়, কিন্তু অজনজাতীয়সকলৰ কাৰণে BJP চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কি পৰিকল্পনা কৰিছে কওকচোন। অজনজাতীয়সকলৰ কাৰণে আমি এনেকুৱা ধৰণৰ পৰিকল্পনা লোৱা নাই। আজি আপোনালোকে চাইছে মানে 40টা সমষ্টি, এই 40টা সমষ্টিৰ ভিতৰত 30টাই মানে জনজাতীয় লোকৰ কাৰণে সংৰক্ষিত।
সংৰক্ষিত যদি ঠিক আছে তেখেতসকলৰ এগ্ৰিমেণ্ট হৈছে সংৰক্ষিত কৰিছে তেখেতসকলক আগুৱাই যাওক তাত আমাৰ ক'বলগীয়া নাই বাকী 10টা হ'ল অজনজাতীয় তাৰে ভিতৰত 2টামান সিট মানে আমাৰ জনগোষ্ঠীয় 2জনমান প্ৰতিনিধি আছে এতিয়া মই চাইছোঁ মানে এনেকুৱা ধৰণৰ পৰিকল্পনা লৈছে আজি ইয়াত হাত লগাইছে অহাকালি যে নুনাই চেৰপাঙত নলগাব সেইটো মানে কোনো মানে হ'ব নোৱাৰে এইকাৰণে এটা জাতিক নিক্ষেপ কৰে আচলতে কি হ'ল আমি শ্ৰমিক আমি বনোৱা অসমীয়া আমি চাহ বাগিচাৰ কাম কৰাখিনি যে বনোৱা অসমীয়া আৰু আমাৰ জাতিটোক শেষ কৰাৰ এটা বিজেপি আৰু UPPLৰ লগত লগ লাগি শেষ কৰাৰ এটা পৰিকল্পনা কৰিছে আৰু মানে কফনৰ যিটো মানে কফিন আমাৰ এই কফিনৰ শেষ গজালটো মাৰিব বিচাৰিছে ৰাজনৈতিক অধিকাৰৰ পৰা খৰ্ব কৰি এটা জাতিক যদি আগুৱাই ল'ব লাগে নহয় তেনেহ'লে ৰাজনৈতিক অধিকাৰটো থাকিবই লাগিব কাৰণ ৰাজনৈতিকভাৱে সচেতন জাতিয়েহে আগুৱাই যাব পাৰে ঠিক তেনেকুৱা আৰু আমাৰ প্ৰতিনিধিসকল যদি নাথাকে আমি বিধানসভাত ক'ব কোনে বা যি এতিয়া বড়োলেণ্ড যিটো মানে পৰিষদ আছে এই তাত মানে তাত MCLA কেইটা যদি আমাৰ নাথাকে তেনেহ'লে কোনে আমাৰ প্ৰতিনিধি নাথাকিলে ক'ব কোনে আমাৰ ইমান জনগোষ্ঠী মানে 47টা বাগিচা আছে প্ৰায় 150ৰ ওপৰত গাঁও অঞ্চল আছে এই মানুহখিনিৰ প্ৰতিনিধি কৰিবৰ কাৰণে 2টা প্ৰতিনিধি আছে তাকো জনসংখ্যা ভৌগোলিক পৰিসীমাটো আপুনি চাওক শোণিতপুৰ জিলাৰ পৰা আনিছে শোণিতপুৰ জিলাৰ পৰা আনি এই 5 নৈ চেৰপাঙত যদি সোমাই দিয়ে 30,000 মান ভোটাৰ সোমাই দিয়ে তে ইয়াত যিসকল জনজাতীয় লোক আছে তেখেতসকলৰ ভৱিষ্যত কি হ'ব আৰু ৰাজনৈতিকভাৱে যদি এটা জাতি শেষ হৈ যায় এই জাতিটো যে অহাকালিৰ তাৰিখত এই যিটো 5 নৈ চেৰপাঙৰ মানে মানুহ আছে সিহঁতে ইতিহাস হ'বলৈ গৈ আছে এই ইতিহাসটো আজিৰ যি ছাত্ৰ সমাজে আজি উপলব্ধি কৰিব পাৰিছে যে আগন্তুক দিনত আমি যদি ঐক্যবদ্ধভাৱে সংগ্ৰামটো নকৰোঁ আৰু নিজৰ সমষ্টিটোক যদি বচাবলৈ চেষ্টা নকৰোঁ তেনেহ'লে কিন্তু ৰাজনীতিৰ যিসকল পাছা খেল বিশেষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ যাক নেকি আমি মামা বুলি খেলটো তেখেতে খেলি আছে আৰু দুৰ্যোধনৰ ৰূপত আমাৰ কি কয় যে প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাখি শেষ কৰিব বিচাৰিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু মানে প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপোনালোকে যে পাখা খেলটোত জনগোষ্ঠী বা জাতি এটা শেষ কৰাৰ পৰিকল্পনা নকৰিব নহ'লে কিন্তু আগন্তুক দিনত আপোনালোকে জানে আহি আছে যি ভোট এই ভোট যুদ্ধত কিন্তু আপোনালোকৰ বেলেট বক্সত বা EVM যিটো থাকিব তাত কিন্তু আপোনালোকৰ বিপক্ষে যাব আৰু আপোনালোকে কিন্তু তেতিয়া আপুনি এই বড়োলেণ্ড এই কাউন্সিলত থাকিব নোৱাৰে বা আপুনি দিছপুৰত বহিব নোৱাৰে আপোনালোকে ব্ৰহ্মপুত্ৰৰ নাৱৰীয়া পাৰিয়া হ'ব লাগিব সকলোৱে জানে বিষয়টো হৈছে যে ষ্টেট ইলেকশ্যন কমিশ্যনৰ ছেক্ৰেটাৰী তৰফৰ পৰা BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক এটা নটিফিকেশ্যন দিয়া হৈছে যে যিখিনি বেছিকৈ আপোনাৰ অঞ্চল BTRত অন্তৰ্ভুক্ত কৰা হৈছে যোৱা BTR চুক্তিৰ সময়ত সেইখিনি অঞ্চলৰ ভোটাৰসকলক মানে বহুকেইখন গাঁও মানে ওচৰৰ BTC সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে নটিফিকেশ্যন দিয়া হৈছে এতিয়া আমি লক্ষ্য কৰিছোঁ যে 5 নৈ চেৰপাং যিখন নেকি নন ST ৰিজাৰ্ভ হয় STৰ কাৰণে নহয় ইয়াত যদি তেনেকুৱা কৰা হয় তেতিয়াহ'লে ওচৰৰ আমাৰ ঢেকীয়াজুলি গহপুৰ এইটো অঞ্চলৰ পৰা যথেষ্ট সংখ্যক ST ভোটাৰে ইয়াতে ভোট প্ৰদান কৰিব পাৰিব আৰু এই চিটটো হৈছে নন STৰ কাৰণে আৰু নন ST চিটটোৰ মানে প্ৰতিনিধিগৰাকী নিৰ্বাচন কৰিবলৈ বেছিভাগ নন ST ভোটাৰ্ছৰ প্ৰয়োজন এতিয়া তাত যদি STৰ ভোটাৰটো বাঢ়ি যায় তেতিয়াহ'লে মানে নাম মাত্ৰ নন ST ৰিজাৰ্ভ কিন্তু তাত ভাগ্য নিয়ন্ত্ৰণ হৈ থাকিব ST মানুহখিনিৰ লগত কোনো ধৰণৰ মানে শত্ৰুতা নাই বা কোনো ধৰণৰ বেয়া ভাৱ নাই তেওঁলোকৰ অধিকাৰ থাকিব লাগিব পাব লাগিব তেওঁলোকৰ উন্নয়ন হ'ব লাগিব গতিকে আমাৰ আহ্বান এইটোৱে আমি প্ৰতিবাদ এইটোৱেই কৰিছোঁ যে নন ST ৰিজাৰ্ভ চিট এটাত ST মানে ভোটাৰ বেছিকৈ সোমাই দিয়াটো নন ST চিটটোৰ মানে নন ST মানুহখিনিৰ কাৰণে ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰ হ'ব গতিকে এইটো ষড়যন্ত্ৰ আমি সফল হ'ব দিব নোৱাৰোঁ আমাৰ আহ্বান যে তেওঁলোকৰ কাৰণে হয় ছেপাৰেট সমষ্টি বনাওক যিটো নেকি BTR চুক্তিত সন্নিৱিষ্ট আছে অন্যথা তেওঁলোকক ST ৰিজাৰ্ভ চিটত লৈ পেলাই ভোট দিবলৈ দিয়ক তাত আমাৰ আপত্তি নাই তেতিয়া এই ডেম'গ্ৰাফিক চেঞ্জটো নাহিব আৰু নাম মাত্ৰ নন ST ৰিজাৰ্ভ হৈ থাকি পেলাই STৰ মানুহৰ দ্বাৰা ইয়াৰ ভাগ্য নিৰ্ণয় কৰা নহ'ব এইখিনিয়ে কথা গতিকে এইটো মানে হঠাৎ লোৱা সিদ্ধান্ত যেন লাগিছে মতালি কৰা সিদ্ধান্ত যেন লাগিছে আৰু ৰাজনৈতিক অভিসন্ধি পূৰণৰ সিদ্ধান্ত যেন লাগিছে বিশেষকৈ মানে মইতো ভাবোঁ UPPL চৰকাৰৰ প্ৰমুখ নেতা মুখ্য নেতা মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই বিষয়টোত হয়তো কমকৈ ভাবি চিন্তি সিদ্ধান্তটো লৈছে মই তেওঁক আহ্বান জনাইছোঁ পুনৰ বিবেচনা কৰিবৰ কাৰণে পুনৰ বিবেচনা কৰক আৰু ৰাইজৰ যিটো ক্ষোভ ৰাইজ দেখা পাইছে কিমান ৰাইজ জমা হৈছে এই ক্ষোভটো তেওঁ ইয়াৰ মানে প্ৰশমন কৰাৰ সমাধানটো দিবই লাগিব
তাৰ বাহিৰে বেলেগ উপায় নাই। আমি এই আন্দোলনটো তেতিয়ালৈকে চলাই নিম যেতিয়ালৈকে এইটো বিষয়ৰ সু সমাধান ৰাইজে নাপায়।